হেল্ল' মৰমৰ ভাইটি ভণ্টিসকল, আজি মই তোমালোকৰ অসমীয়া পাঠ্যপুথিৰ একতাৰ বল নামৰ পাঠটিৰ সকলো প্ৰশ্ন উত্তৰ এই ভিডিঅ'টোত লৈ আহিছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। ভাইটি ভণ্টিসকল, তোমালোকৰ পাঠৰ ক্ৰিয়াকলাপৰ 1 নম্বৰত কৈছে সাধুটো তোমাৰ নিজৰ কথাৰে কোৱা। ইয়াৰ উত্তৰটোত কৈছে ওপৰত দিয়া পাঠটোৰ মূল কথা পঢ়া আৰু ছাত্ৰ ছাত্ৰীয়ে নিজে কৰা। তোমালোকে এইটো নিজে কৰিবলৈ চেষ্টা কৰিবা। এতিয়া আহাচোন 2 নম্বৰত কৈছে উত্তৰ দিয়া। ক নম্বৰত কৈছে গাঁওবুঢ়া মহীকান্তৰ নাতি নাতিনীয়েকহঁতক লৈ কি হৈছিল। ইয়াৰ উত্তৰটো হ'ব গাঁওবুঢ়া মহীকান্তৰ নাতি নাতিনীয়েকহঁতক লৈ মহাচিন্তা হৈছিল। তোমালোকক খ নম্বৰ প্ৰশ্নটোত কৈছে সাধুকথা কম বুলি কোৱাত নাতি নাতিনীয়েকহঁতে কি কৰিলে। ইয়াৰ উত্তৰটো হ'ল সাধুকথা কম বুলি কোৱাত নাতি নাতিনীয়েকহঁতে ককাকৰ কাষত জুম বান্ধিলে। গ নম্বৰ প্ৰশ্নত কৈছে খেতিয়কজনৰ কেইজন পুতেক আছিল। ইয়াৰ উত্তৰটো হ'ব খেতিয়কজনৰ 4জন পুতেক আছিল। গ নম্বৰ পুতেককেইজনৰ মাজত মিল আছিলনে। ইয়াৰ উত্তৰটো হ'ব পুতেককেইজনৰ মাজত মিল নাছিল। ঙ নম্বৰ প্ৰশ্ন দেউতাকে পুতেকহঁতক ইকৰা কাঠিবোৰ কি কৰিবলৈ দিলে। ইয়াৰ উত্তৰটো হ'ব দেউতাকে পুতেকহঁতক এডাল এডালকৈ প্ৰত্যেকক ইকৰা কাঠি দি সেয়া ভাঙিবলৈ দিলে। প্ৰথম নম্বৰত কৈছে ইকৰাৰ মুঠাটো সিহঁতে অকলে ভাঙিব পাৰিলেনে। ইয়াৰ উত্তৰটো হ'ল ইকৰাৰ মুঠাটো সিহঁতে অকলে ভাঙিব নোৱাৰিলে। আৰু শেষৰ প্ৰশ্নটোত কৈছে মিলিজুলি থাকিলে কি হয়। ইয়াৰ উত্তৰটো হ'ল মিলিজুলি থাকিলে আন কোনেও হানি বিঘিনি ঘটাব নোৱাৰে। ভাইটি ভণ্টিসকল 3 নম্বৰত তোমালোকক কৈছে থালখনত থকা শব্দবোৰ পঢ়া। শব্দবোৰৰ অৰ্থ পাচিটোৰ পৰা বিচাৰি নিজৰ বহীত লিখা। তোমালোকৰ পাঠৰ থালখনত কিছুমান শব্দ আৰু পাচিটোত তাৰ কিছুমান অৰ্থ দিয়া আছে। এইখিনি মই তোমালোকক ভালদৰে মিলাই দিছোঁ। জহকালি গৰমকালি, কাণসাৰ কোনো কথালৈ মনোযোগ নিদিয়া, পাঙিলে ভাবিলে, মিলাপ্ৰীতি একতা, অৰ্জন চেষ্টা কৰি পোৱা। তোমালোকে ভালদৰে চাই নিজৰ বহীত টুকি লোৱা। 4 নম্বৰত তোমালোকক কৈছে যে তলৰ শব্দকেইটা ক্ৰমত সজাই বাক্যটো পুনৰ লিখা। তোমালোকক এটা উদাহৰণ দিয়া আছে আছিল এখন খেতিয়ক গাঁৱত এজন। ইয়াৰ উত্তৰটো হ'ল এখন গাঁৱত এজন খেতিয়ক আছিল। তোমালোকক ক নম্বৰত কৈছে 4জন আছিল খেতিয়কজনৰ পুতেক। উত্তৰটো হ'ব খেতিয়কজনৰ 4জন পুতেক আছিল। খত কৈছে পুতেক নাছিল মাজত কেইজনৰ মিল। ইয়াৰ উত্তৰটো হ'ব পুতেক কেইজনৰ মাজত মিল নাছিল। আৰু গ নম্বৰত কৈছে ক্ৰমে আহিল হৈ বুঢ়া খেতিয়কজন। উত্তৰটো হ'ব খেতিয়কজন ক্ৰমে বুঢ়া হৈ আহিল। ভাইটি ভণ্টিসকল তোমালোকৰ খ ভাষা অধ্যয়নৰ 1 নম্বৰত কৈছে নাওখনত থকা শব্দবোৰ পঢ়া, খালী ঠাই উপযুক্ত শব্দ লিখি বাক্যবোৰ সম্পূৰ্ণ কৰা। ইয়াত তোমালোকক কেইটামান শব্দ দিয়া আছে স্বভাৱ, পোহপাল, সাফল্য, মূল্যৱান আৰু বুদ্ধি। তলত খালী ঠাইসমূহ আমি পূৰ্ণ কৰিব লাগে। ক নম্বৰত তোমালোকক কৈছে তেওঁৰ দেশ অৰ্থাৎ খালী ঠাই আৰু ভাল। ইয়াৰ উত্তৰটো হ'ব তেওঁৰ স্বভাৱ ভাল। খ নম্বৰত কৈছে অবাবত দেশ সময় নষ্ট নকৰিবা। উত্তৰটো হ'ব অবাবত মূল্যৱান সময় নষ্ট নকৰিবা। গ নম্বৰত কৈছে মিলিজুলি কাম কৰিলে সহজে দেশ অৰ্জন কৰিব পাৰি। উত্তৰটো হ'ব মিলিজুলি কাম কৰিলে সহজে সাফল্য অৰ্জন কৰিব পাৰি। ঘ নম্বৰত আমাক কৈছে খেতিয়কজনে খেতি বাতি কৰি পৰিয়ালটো দেশ দিছিল। উত্তৰটো হ'ব খেতিয়কজনে খেতি বাতি কৰি পৰিয়ালটো পোহপাল দিছিল। আৰু শেষৰ অৰ্থাৎ ঙ নম্বৰ প্ৰশ্নটোত কৈছে বলেৰে নোৱাৰিলে দেশ প্ৰয়োগ কৰিবা। উত্তৰটো হ'ব বলেৰে নোৱাৰিলে বুদ্ধি প্ৰয়োগ কৰিবা। 2ৰ কত কৈছে যুক্তাক্ষৰ ভাঙি পঢ়ো আহা। তলত যুক্তাক্ষৰসমূহ মই ধুনীয়াকৈ ভাঙি দেখুৱাই দিছোঁ। তোমালোকে নিজে পঢ়িবলৈ চেষ্টা কৰা। আৰু খ নম্বৰত তোমালোকক কৈছে যুক্তাক্ষৰ গঠন কৰোঁ আহা। মই ধুনীয়াকৈ লিখি দিছোঁ। তোমালোকে এইটো নিজে পঢ়িবলৈ চেষ্টা কৰিবা। ইয়াৰ মাজতে কৈ থওঁ আৰু এটা কথা তালিবাক্ষ অন্তস্থ জ দন্তি আখৰৰ লগত অন্তস্থীয় যোগ হ'লে ধ্বনিকেইটাৰ উচ্চাৰণ স্বীয় হয়। যেনে শ্যামল, ভৱিষ্যত আৰু নমস্য। তোমালোকক 3 নম্বৰত কৈছে হাতেৰে আমি কি কি কৰোঁ লিখা। খেলোঁ, খোলোঁ আৰু ভাঙোঁ। উত্তৰত মই লিখিছোঁ খেলোঁ হাতেৰে আমি কেৰম, লুডু, মাৰ্বল খেলোঁ। খোলোঁ হাতেৰে আমি খিৰিকী খোলোঁ। ভাঙোঁ হাতেৰে আমি ইকৰা ভাঙোঁ। 4 নম্বৰত কৈছে মাছৰ ভিতৰৰ পৰা যুক্তাক্ষৰ আনি বাক্যকেইটা সম্পূৰ্ণ কৰা।
ইয়াত তিনিটা যুক্তাক্ষৰ দিয়া আছে জিঅ লিঅ আৰু স্য কত কৈছে পিতৃ মাতৃ আমাৰ পু দেশ ইয়াৰ উত্তৰটো হ'ব পিতৃ মাতৃ আমাৰ পূজ্য খত কৈছে সময় অমু দেশ ধন ইয়াৰ উত্তৰটো হ'ব সময় অমূল্য ধন গত কৈছে শিক্ষাগুৰুসকল নমস্য